আমাৰ কাক লগ পালে চাই লওক এছকে হ'ব হৈ আছে মাজুলীত হ'ব লাগে মাজুলীত হৈ যাব কেইটা লাগে আৰু 40টামান লাগে এটা মই কল্যাণ কৰি দিব এইটো গ'ল এই পাগল হৈ গৈছে ক'ত যোৱা মাজুলী তই ক'ত যা মাজুলী ডিপু ক'ত যোৱা মাজুলী লাষ্ট কৈ আহিলোঁ আৰু দেখিছা নাই কৈ দিছোঁ হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিদ্যুৎ ব্লগছ তো আজি এক্সাইটেডটো চাই গম পাইছে চাগে প্ৰতিটোৰে এক্সাইটেড আছে মুখত হাঁহি আছে চা হাঁহি দিয়া হাঁহি কেলে আছে হাঁহি মুখত কেলে আছে যিহেতু মাজুলী ৰাস চাব যাম মাজুলী আজি মই ফাৰ্ষ্ট টাইম মাজুলী যাম থাম্বনেল দেখি গম পাই গৈছে চাগে ফাৰ্ষ্ট টাইম যাম আৰু ফেৰীটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব ফেৰী টিকেট পাম নাই আকৌ অনলাইনটো নাই অফলাইন হ'ব লাগিব খাৰা হ'ব লাগিব লাইনত এনেকৈ একদম দেখাই দিম অলপ পাৰিলে তো বলক বেছি দেৰি নকৰে একদম পুৰা ঘাটত লগ পাই আছোঁ নিমাতী ঘাটত লগ পাই আছোঁ ব'লা এফালে চোৱা তুমি ব'লা এইফালে আমাৰ নীলোচা ভিডিঅ'জ ভিডিঅ' বনাইছে ডেছক্ৰিপশ্যনত লিংক থাকিব চাই দিব দেই ৰ'বলগীয়া হ'ল তেল চেল ভৰাই বেছি দূৰ আহিবলৈ নাপালোঁ আমাৰ একদম চুকাফা কলাক্ষেত্ৰৰ ওচৰতে ৰ'লোঁ নীলোচ আৰু আহি আছে নেকি তাতে লাগি আছে চাবি লাগি আছে আৰু আহি আছে নেকি কোন বিদ্যুতত আহি আছে মোৰ নামৰে আৰু ল'ৰা কেইটামান আহি আছে এনেকৈ চাই থাকিব ল'ৰা এটা যেনিবা তো এইফালে দাদা দোকানতে সোমাইছোঁ কিবা কিবি খাম ৰাসলৈ নাযায় নে নাযায় গৈছে নাই নে ৰাসলৈ যোৱা নাই অঁ ঠিক আছে ইয়াতে চাবিটো লাগি আছে পাহৰি থাকিলোঁ চাবিটো খুলি আনিছোঁ পটাপট তো ইয়াতে এনেকৈ ৰৈ দিওঁ ৰখি আছোঁ আৰু এহেঁতি আহিব আহিলে আকৌ একেলগে যাম তো চাই থাকিব ভিডিঅ'টো এণ্ডলৈকে একদম ঘাটত আহি পাই গ'লোঁ পূৰা নিমাতী ঘাট আহি পাই গ'লোঁ এইফালে এতিয়া বিশেষ বেয়া হৈছে খালি বহুত বেছি ভিৰ মানুহ বহুত বেছি ভিৰ ইয়াতো পালোঁহি এইফালে এটাক ৰখাই থৈ দিছোঁ এইফালে আমি ঘূৰি ফুৰিছোঁ কেনেকুৱা লাগিছে মানুহবোৰ দেখি বহুত ভাল লাগিছে বহুত ভালহে লাগিছে নে ইমান বেছি ভিৰ ৰ'দ তাকো এইফালে নীলোচ কেনেকুৱা মজা ৰ'দটো কেনেকুৱা আহি পাই ভাল লাগিছে বাৰু মাজুলী যাম ফাৰ্ষ্ট টাইম সেইটো কাৰণে ভাল লাগিছে খালি মানুহখিনি বহুত বেছি হা যাবলৈ নাপাওঁ নেকি তাকে ঠিক নাই মানুহৰ মই লাইনটো অকণমান দেখাই দিছোঁ বাৰু যিমানকণ পাৰোঁ মই লাইনটো দেখাই দিম চাওক আমাৰ প্ৰিয়মক ৰখাই থৈ দিছোঁ লাইনত এইটো কেনেকুৱা পাইছে আৰু ৰ'দত মজা ন ঠিকে আছে সেয়া মানুহ ভিৰ বহুত বেছি ভিৰ চাই লওক কিছু ভিৰ হ'লেও এক্সাইটমেণ্ট ফাৰ্ষ্ট টাইম বোলে সিহঁতে নামি গৈছে কিবা কিবি খাইগৈ নেকি ময়ো যাওঁচোন বিদ্যুৎ ক'ত গ'ল মোৰ নামৰ আৰু এজন আছে চাব ইয়াত দেখাম নামি যাওঁ নিকুৱে কালি কৈছিলে প্ৰাইভেট হেৰিয়াত যাবলৈ কৈছিলে এতিয়া পটককৈ পালোঁ অঁ এয়া প্ৰাইভেটেই এইবোৰে প্ৰাইভেট লাইন পাতাব প্ৰাইভেট গম পালা নাই অঁ তো ইয়াৰ পৰিৱেশটো অকণমান মই চিনেমেটিক এটা দেখাই দিম চাই লওক আমাৰ লগৰ অহা এহেঁত তিনিটাই মানে টিকেট পালে এহেঁত তিনিটা যাব পাৰিব এতিয়া দুটা মানে বাইকৰ টিকেট পালে আমি এইকণতে ৰৈ আছোঁ আমাৰ বাইকৰ টিকেট নাই লাগবে আমি কেইটা বজাখনত পাম 2টা বজাখনত পাম এহেঁতি বিদ্যুতত গ'ল এইফালে মই এটা বিদ্যুৎ থাকি গ'লোঁ মই এটা বিদ্যুৎ গ'ল বিদ্যুতক পাৰিলে মাতি দিওঁ অলপ ওচৰৰ পৰা বিদ্যুৎ এইটো যিটো দেখিছে নীলা R15খন লৈ যে আছে এইটো বিদ্যুৎ ই গ'ল এহেঁতি সিহঁতক গৈ একদম মাজুলীতে লগ পাম এবাৰ বাই দি দিছোঁ এহেঁতি চাবও নোৱাৰে এতিয়া উঠিলে তো আমি এইফালে যাওঁগৈ আৰু কিবা কিবি এটা খাই ৰখি থাকোঁ 2টা বজালৈকে মাখি মাৰি চাহকণ খাবলৈ এইফালে সোমাই আহিছোঁ প্ৰিয়মতে ক'লে চাহকণ খাওঁ ইখন ফেৰী আছে 2টা বজাত এইফালে বহি আছে আমন জীৱনকে মই বহি আছোঁ ইয়াত 2টা বজাত আছে ন 2টা বজাত আছে এতিয়া 12টা কিমান আছে 12টা 10 নে 15 হৈছে 12টা 10 15 হৈছে
সেইটো চবেই জানে ঘড়ী চলি আছে, ঘড়ীটো বাট ভগা ভাগি আছে গ্লাছখন অকণমান। 2টা বজাত আছে, সেইকাৰণে চাহ তাহ অকণ খাই আকৌ লাইন পাতোঁগৈ ধুনীয়াকৈ। লাইন পাতি গৈ ডাইৰেক্ট ঘড়ী দেখাই আছে, দেখিছা নাই? নতুন ঘড়ী কিনিলে বুলি চবকে দেখাইও হৈছে। ক'লা নাই চাহ দিবলৈ, ক'লা নাই চাহ দিবলৈ, ক'লা নাই? ক'লে আপোনাৰ ভিডিঅ' বনাই আছা ন? ঠিকে আছে। আমাৰ কাক লগ পালে চাই লওক। কৃষ্ণ। টিকেট কি হৈছে? টিকেট পোৱা নাই, মোৰ চোৰ বেয়া একদম। চব এনেকৈ ৰখি আছোঁ, সিহঁতিও আহিল। এতিয়া 2টা বজাতহে পাম নেকি ন? 2টা বজাত আছে বুলি ক'লে। আমি বগীবিল হৈ যাওঁ নেকি তাকে ভাবি আছোঁ। বহুতখন ঘূৰিবগৈ লাগিব। 100 কিলোমিটাৰ ইয়াৰ পৰা। 100 কিলোমিটাৰ বোলে। ফোন আহি আছে জানেই আৰু, ফোনচোনটো আহিবই। ফোন মাৰিছে তোমাৰ লগৰ। হা কোনে? আমাৰকেইটা কিনিব। এইফালে ৰৈ আছে। আমি আহিছোঁ, গোটেইগাল যাম, তাত লগ পাম একদম, হয় নাই? ডাইৰেক্ট তাত লগ পাম, এনজয় কৰিম। এইফালে যোৱা, বাই। ফাইনেলি উঠি ল'লোঁ। ডিপু কেনেকুৱা ৰ'দ? ফাইনেলি দেই উঠিলোঁ ন? কেনেকুৱা লাগিছে? ৰ'দটো কোৱা। গামোচা এখনৰ ব্যৱস্থা কৰি দিয়া ভাল লাগিছে, হয় নাই? তো এনেকৈ উঠি ল'লোঁ যেন তেনে ফাইনেলি। এতিয়া গৈ থাকোঁ আমি। হা ওলাবনে? ওলাব। কি কৈছে এতিয়া? ওলাব, দেখাই দিবা, হয় নাই? খবৰ দিছে ডলফিন ওলাব। ঠিকে আছে। গোটেইকেইটা লাইনতে, গোটেইকেইটা এইফালে দৰাই আছে। মোবাইল যাবগৈ গেলা তেনেকৈ ক'লে ডাইৰেক্ট ধৰিহে লওঁ। বিদ্যুৎ ব্লগছ ধুনীয়াকৈ ফুটাই দিয়া। চেনেলটো সবে সাবস্ক্ৰাইব কৰিব প্ৰথম কথা, আৰু শ্বেয়াৰ কৰিব লগৰ। 1K হ'ব হৈ আছে। মাজুলীত হ'ব লাগে। মাজুলীত হৈ যাব। কেইটা লাগে আৰু? 40টামান লাগে। এতিয়া মই কল্যাণ কৰি দিব। বাকী সকলোকে ৰাসৰ বহুত বেছি শুভেচ্ছা থাকিলে। এতিয়া সবেই একেলগে যাম, আহিছোঁ, ৰাস চাম, ফূৰ্তি কৰিম, বিন্দাছ। তো এবাৰ মোবাইল এইটো আমি এদিন আমিও ল'ম ন? ল'ব পাৰিম নাই? কথা বাৰু ইমান কম দামী। কিমান কম দামী? এই মোবাইল পিছত আমি এতিয়া কোৱা নাই দামটো। এইটোত 60-70 হাজাৰ টকা ভৰাই থৈ দিছে। এদিন আমিও ল'ম। ছেকেণ্ড হেণ্ড মোবাইল এদিন আমিও ল'ম, বিশ্বাস আছে, পাৰিমগৈ চাগে। লোৱা দি দিছোঁ, নিদিওঁ বুলি ভাবিছিলোঁ, দিছোঁ আৰু ঘূৰাই। ফাইনেলি আহি পাই গ'লোঁ। সেই নামি ল'লোঁ। আমাৰ এইফালে বাইক উলিয়াই আছে, সেইটো পিয়মে স্কুটি উলিয়াই আছে। এইটো নিলোছে বাইক উলিয়াই আছে। এইফালে ৰখি আছোঁ। ঐ যাবা, তাতহে লগ পাম, তাত লগ পাম। ঠিক আছে, যোৱা। গৈ থাকোঁ, পাই গ'লে নামিলোঁ ধুনীয়াকৈ। ব'লা যাওঁ। তো ধেৰ ধূলি বে, বহুত ধূলি। ঐ ৰিপু, তই লোৱা অংকটো হ'লে মাতিম হা। ঐ সত্য বাই। যোৱা বাই। মই স্কুটিখনত কথা এটা কৈ দিছোঁ। মাজতে মই ভৰাই দিলোঁ। অভদ্ৰ দামী নকৰিবি, বেয়া নহ'বি। বল ফালিছি যাওঁ। মাজুলী পালিহি আৰু কেলে, হয় নাই? কি ধুনীয়া পৰিৱেশ। গাইছ তাতে ফালি আছোঁ, চাই থাকক। ৰাস মহোৎসৱ ক'ত যাওঁ?
ক'ত যাওঁ কেলে কেলে ফাৰ্ষ্ট টাইম মাজুলী ফাৰ্ষ্ট টাইম মাজুলী ফাৰ্ষ্ট টাইম আগত আহিছোঁ মই ৰাসত ফাৰ্ষ্ট টাইম ফেৰীত ফাৰ্ষ্ট টাইম মাজুলী ফাৰ্ষ্ট টাইম কোন আছে পাগল হৈ গৈছে মাজুলী আহি পাগল হৈ গ'ল মানুহ 2000 আছে তো গাইজ ফাইনেলি আহি পাই গ'লোহি আমাৰ এই মানুহৰ বাইদেউহঁতৰ ঘৰ পালোহি ইয়াতে আহিছোঁ ফ্ৰেছ ফ্ৰেছ হ'লোঁ অলপ ইয়াতে চাহ দিছে চাহ তাহ খাই আছোঁ এনেকৈ এইফালে পিয়মাটো পূৰা কাপ লৈ খাই আছে আৰু ধুনীয়াকৈ এইফালে বাইদেউ দিলে খাই আছে ইহঁতি নাখায় কোনেও নাখায় ইমান খকুৱা নহয় তোৰ নিচিনা বিস্কুট চাহ এনেকৈ খাই আছে অলপ সৰু সৰুকৈ কৈছে ফাৰ্ষ্ট টাইম ইমান ফ্ৰী হোৱা নাই সেইটো কাৰণে অলপ সৰুকৈ কৈ আছোঁ ময়ো চাহটো খাই লওঁ চাহ খাই একদম দোকানৰ ওচৰলৈ ওলাই যাম তাত লগ পাই আছোঁ তাত ফ্ৰেছ ফ্ৰেছ হৈ মানুহঘৰত ফ্ৰেছ ফ্ৰেছ হৈ চাহ তাহ খাই আকৌ এনেকৈ ঘাটলৈ ওলাই আহিলোঁ ফটো চটো মাৰিবলৈ চব এনেকৈ ৰখি আছে চব একদম মজাকৈ ধুনীয়া এটা ভিউ আছে ইয়াতে একদম বিদ্যুততো আহিলে এনেকৈ একদম পূৰা ফটো মাৰি আছে পষ্ট দি একদম চিগনেল লাইট চাইট দি দিছে নাই ফটো মাৰি আছে এইফালে এজন আমাৰ ব্লগাৰে ফটো মাৰিছে দিছে নাই কিটকিটাই আছে ক'ৰ পৰা ঘূৰিলা কোৱা ক'ৰ পৰা ঘূৰিলা নদী সত্ৰত যাব এইফালে আমাৰ কেমেৰামেন প্ৰিয়ম চাওঁ ফটো চাওঁ কেনেকুৱা মাৰিছে এনেকুৱা ফটো চাওঁ ফটো ভালে আহিছে এইফালে চব ৰৈ আছোঁ এনেকৈ এইফালে তাক লগ পালোঁ ই এতিয়া আমাৰ লগত অহা নাছিলে হেমজি কিমান সময়ত পালা কৈ দিয়া এই জাষ্ট আৰু লগত কোন লগত এজন আছে ঠিকে আছে তো আজি ভিডিঅ'টো এইখিনিতে আদায় কৰি দিছোঁ তো আকৌ একদম ৰাসলৈ ওলাই আহোঁতে ৰাতি লগ পাম তো ইয়াতে ফিনিচিং দি দিছোঁ আৰু হয় প্ৰিয়ম আজি ভিডিঅ'টো কৈ দিয়া ইয়াতে ফিনিচিং দি দিছোঁ আকৌ একদম ৰাতি ৰাসলৈ ওলাই আহোঁতে লগ পাম তো আজি ইমানেই বাই বাই এইটো ভিডিঅ'টো চাওক